এগৰাকী নাৰীৰ দাড়ি কিমান দীঘল হ'ব পাৰে? ৰ'ব, প্ৰশ্নটো আপুনি ভুলকৈ শুনা নাই। ঠিকেই শুনিছে। আচৰিত যেন লাগিলেও সঁচা। হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে কিছুমান নাৰীৰ মুখত পুৰুষৰ দৰে দাড়ি গজে। আজি আমি এই ভিডিঅ'টিত তেনে এগৰাকী নাৰী হৰনাম কৌৰৰ কথা আপোনালোকক ক'ম। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। দাড়ি থকা নাৰীৰ সংখ্যা অতি কম হ'লেও কেইবা শতিকাৰ আগৰে পৰাই নাৰীৰ দাড়িৰ বিষয়ে আলোচনা হৈ আহিছে। এই বিষয়ে দ্বাদশ শতিকাতে জেৰাল্ড অফ ৱেলছে তেওঁৰ টপোগ্ৰাফিকা হাইবাৰ্নিকা নামৰ পুথিত উল্লেখ কৰিছিল। ঠিক তেনেদৰে 14 শতিকাৰ উইলগে ফৰ্টিছ, 16 শতিকাৰ অষ্ট্ৰিয়াৰ হেলেনা এণ্টনিয়া, 19 শতিকাৰ মেক্সিকোৰ জুলিয়া পাষ্ট্ৰানা আৰু 20 শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেন বাৰ্নেল আৰু জেনিফাৰ মিলাৰ আদি স্বল্পখ্যাত দাড়িযুক্ত মহিলাৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। 21 শতিকাৰ আটাইতকৈ বিখ্যাত দৰিয়া নাৰীগৰাকী হ'ল হৰনাম কৌৰ। 2016 চনৰ ছেপ্টেম্বৰত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে হৰনামক আটাইতকৈ কম বয়সীয়া সম্পূৰ্ণ দৰিয়া নাৰী হিচাপে স্বীকৃতি দিয়ে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 24 বছৰ আৰু উল্লেখযোগ্য যে সেই সময়ত হৰনাম কৌৰৰ দাড়িৰ দীৰ্ঘতা আছিল 6 ইঞ্চি। এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে নাৰীৰ দাড়ি কিয় ওলায়? আমি ভিডিঅ'টোৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে হৰমনৰ ভাৰসাম্যহীনতাৰ বাবেই কিছু সংখ্যক নাৰীৰ মুখত পুৰুষৰ দৰে দাড়ি ওলায়। সাধাৰণভাৱে কিছু দৰ্শকে বুজিবলৈ সুবিধা হোৱাকৈ কৈছোঁ যে হৰমন হ'ল আমাৰ দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা কিছুমান ৰাসায়নিক পদাৰ্থ। এটা নিৰ্দিষ্ট হৰমনৰ বাবে আমাৰ দেহৰ চাৰিত্ৰিক লক্ষণ কিছুমান স্পষ্ট হয়। উদাহৰণস্বৰূপে পুৰুষৰ দেহৰ চাৰিত্ৰিক লক্ষণসমূহৰ কাৰক হ'ল এণ্ড্ৰজেন আৰু টেষ্টষ্টেৰন নামৰ দুটা প্ৰধান হৰমন। আনহাতে নাৰীৰ দৈহিক গঠনৰ বাবে দায়ী হৰমনৰ প্ৰধান দুটা হ'ল এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন। জেনেটিক কাৰক বা বংশানুক্ৰমিক দোষৰ উপৰি অন্যান্য কিছুমান কাৰকৰ বাবে কেতিয়াবা কিছু নাৰীৰ দেহত এণ্ড্ৰজেন আৰু টেষ্টষ্টেৰণৰ মাত্ৰা বাঢ়ি যায়। তাৰ বাবেই তেনে নাৰীৰ মুখত আৰু দেহত পুৰুষৰ দৰে নোমৰ বৃদ্ধি হয়। হৰনাম কৌৰৰ জন্ম হৈছিল 1990 চনৰ 29 নৱেম্বৰত ইংলেণ্ডৰ শ্লগ নামে এখন ঠাইত। তেওঁৰ পিতৃ মাতৃ ভাৰতীয় মূলৰ। ভাইচ নামৰ এখন আলোচনীৰে হোৱা সাক্ষাৎকাৰত হৰনাম কৌৰে জনাইছিল যে তেওঁ 11 বছৰ বয়সৰ পৰা মুখত দাড়ি বৃদ্ধি হোৱা লক্ষ্য কৰিছিল। 12 বছৰ বয়সত তেওঁ জানিছিল যে তেওঁ পলিচিষ্টিক অভেৰী চিণ্ড্ৰমৰ চিকাৰ হৈছিল। এই ৰোগত এগৰাকী নাৰীৰ গৰ্ভাশয় বা অভেৰীৰ চাৰিওফালে কিছুমান চিষ্ট বা টেমুনাৰ সৃষ্টি হয়। ইয়াৰ ফলত নাৰী দেহৰ দৈহিক গঠনৰ বাবে দায়ী এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰণৰ ক্ষৰণ প্ৰায় বন্ধ হৈ যায়। আনহাতে পুৰুষৰ দেহৰ দৰে টেষ্টষ্টেৰন আৰু এণ্ড্ৰজেনৰ বৃদ্ধি হয়। সেইবাবে পলিচিষ্টিক অভেৰী চিণ্ড্ৰমক হাইপাৰ এণ্ড্ৰজেনিজম বুলিও কোৱা হয়। টেষ্টষ্টেৰন আৰু এণ্ড্ৰজেনৰ মাত্ৰা বঢ়াৰ বাবেই সেই বিশেষ নাৰীগৰাকীৰ দেহত পুৰুষৰ দৰে দাড়িৰ বৃদ্ধি হয়। অস্বাভাৱিক গঠনৰ বাবে হৰনাম কৌৰ সৰুৰে পৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। স্কুলত লগৰীয়াসকলে তেওঁক বৰ বেয়াকৈ জোকাইছিল। আনকি এটা সময়ত এনেদৰে ঠাট্টা মস্কৰাৰ সন্মুখীন হৈ তেওঁ নিজকে শেষ কৰি দিয়াৰ কথাও চিন্তা কৰিছিল। কিন্তু নিজৰ অদম্য সাহস আৰু মনোবলৰ সহায়ত এতিয়া তেওঁৰ দৰে আন অস্বাভাৱিক গঠনৰ বহু লোকৰ বাবে তেওঁ মাৰ্গদৰ্শনৰ কাম কৰি আহিছে। তেওঁ এগৰাকী মটিভেশ্যনেল স্পিকাৰ হোৱাৰ উপৰিও এগৰাকী সফল মডেল হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে। নীলা পাগুৰি, বিশেষভাৱে আইলাইনাৰেৰে অঁকা চকুজুৰি, একোছা দীঘল দাড়িৰে সৈতে তেওঁ হৈ পৰিছে বহু লোকৰ বাবে আদৰ্শ। আমি কি-কোট কিয়ৰ মঞ্চৰ পৰা এই সাহসী নাৰীগৰাকীক জনাইছোঁ হাজাৰ চেলুট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।